আজি বনাব খুজিছোঁ মানে ছজনাৰ পাত বৰা টাইপ আৰু ছজনাৰ পাত আনি লৈছোঁ। পাতখিনি ভালকৈ ধুই ল'ব লাগিব। ছজনাৰ পাতখিনি মানে এনেকৈ ডাঙৰ ডাঙৰকৈ লৈ লৈছোঁ। এয়া চব ডাঙৰ কৰি এনেকৈ ডাঙৰ ডাঙৰ কৰি লৈ লৈছোঁ। ইয়াতে বেচন দিছোঁ, চাউলৰ গুড়ি দিলোঁ আৰু চৌদা অকণমান দিছোঁ, নিমখ, মিট মছলা অকণমান দিছোঁ। আৰু যদি আপোনালোকৰ বাচ্ছাবিলাকে যদি জ্বলা খায় অকণমান দিব পাৰে জ্বলাৰ গুড়ি, আৰু নাখায় যদি দিব নালাগে। এনেকৈ গুলি ল'লোঁ। এনেকৈ খাই দিলোঁ। জুইটো বেছি দিব নালাগে, কমাই দিব লাগিব। ধুনীয়া লগা হৈছে। এনেকৈ মানে বাচ্ছাবিলাকক মানে ছজনাৰ পাত বুলি ক'ব নালাগে আৰু মানে দোকানৰ পৰা কিনি আনিছোঁ। এইটো চাচোন, এনেকৈ খাই দিব সিহঁতে। চাওক ধুনীয়া লগা হৈছে। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।